তাৰ অৰ্থ এইটো নহয় যে প্ৰত্যেকটো মেট্ৰিক চেণ্টাৰত এজন মন্ত্ৰী বহি থাকিব প্ৰত্যেকটো প্ৰশ্নকাকতৰ প্ৰয়োজনলৈ বহি থাকিব লাগিব নালাগে প্ৰয়োজনলৈ বহি থাকিব লাগিব কেতিয়াও নাই কাৰণ কৰ্মণ্য হৈ যাব এটা জাতি কাৰণ মই কৈ আছো দায়িত্ব আছে এই জাতিৰ দায়িত্ব হয় শুনক আপোনালোকৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি আহোতে আপোনালোকৰ দলৰ যেতিয়া ৰাষ্ট্ৰীয় সভাপতি আহে আপোনালোকে ৰাস্তাই মন্ত্ৰীক থিয় কৰে আপোনালোকৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি আহিলে আপোনালোকে এজন মন্ত্ৰীক ৰাস্তাই থিয় কৰে এইটো দলৰ আপোনালোকে মেট্ৰিক পৰীক্ষা ভাল কৰি নহয় দলৰ মন্ত্ৰীক থিয় কৰিব নোৱাৰে নোৱাৰে নেকি আপোনালোকে শুনক কিয় নোৱাৰে কিয় নোৱাৰে এজন মন্ত্ৰী যাবলৈ কিয় নোৱাৰে মই কৈ আছো আপোনালোকৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি আহিলে ৰাস্তাত আপোনালোকে মন্ত্ৰীক থিয় কৰাই দিব পাৰে আৰু আপোনালোকে এতিয়া ক'বলৈ আহিছে যে মেট্ৰিক পৰীক্ষাত কি চেণ্টাৰ গৈ মন্ত্ৰী যাব পাৰিব নেকি কিয় নোৱাৰে নোৱাৰাৰ কাৰণটো কি এতিয়া মই নোৱাৰাৰ কাৰণটো কি মোক উত্তৰ দিয়ক নোৱাৰাৰ কাৰণটো উত্তৰটো দিয়ক নাই মই নোৱাৰাৰ কাৰণ উত্তৰটো দিয়ক আপোনাৰ ধৈৰ্য আছে নাই মোৰ সম্পূৰ্ণ ধৈৰ্য আছে নাই আপুনি মোৰ ধৈৰ্য লৈ কথা নাই মোৰ ধৈৰ্য লৈ কথা নাই আপোনাৰ ধৈৰ্য অসমৰ এই 16-17 বছৰীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি কৰিব আৰু আমাৰ ধৈৰ্য আছে নে আপুনি কথা ক'ব নাই আপোনাৰ ধৈৰ্য নাই মই কৈ আছো আপুনি অসমৰ এই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতক লৈ আজি চিন্তাত তেওঁলোক থাকিব লগা হৈছে তেওঁলোক চিন্তাত আছে তেওঁলোকৰ মাক দেউতাক চিন্তাত আছে মই আপোনাক এটা প্ৰশ্ন কৰোঁ কওক এগৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব কোৱেশ্চন পেপাৰ ফাদিল কৰি বজাৰত বিক্ৰী কৰা নে ছাত্ৰ ছাত্ৰীক পঢ়োৱা পৰীক্ষাটো আৰু সেই প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে যাতে সেই কাম কৰিবলৈ সাহস নাপায় সেই সাহস নিদিয়াৰ দায়িত্ব হ'ল চৰকাৰ সাহস নিদিয়া এই সাহস নেপোৱাৰ দায়িত্ব হ'ল চৰকাৰ কাৰণেতো চৰকাৰে এই ব্যৱস্থা চৰকাৰৰ হাতত চৰকাৰৰ ভয় থাকিব লাগিব চৰকাৰৰ ভয় থাকিব লাগিব প্ৰতিজন কৰ্মচাৰীৰ যে আমি যদি খেলি মেলি কৰোঁ তেতিয়াহ'লে আমি কিন্তু আজি চাওক আপোনালোকে আজি গোটেই প্ৰক্ৰিয়াটোত আজি মই এটা কথা লজ্জা অনুভৱ কৰিছোঁ দীক্ষিত আপোনাৰ ষ্টুডিঅ'ত আহি সেইটো হ'ল যে গোটেই প্ৰক্ৰিয়াটোত আজি সেৱাক সংস্কাৰ কৰা সেৱাক মজবুত কৰা আৰু এই অপৰাধৰ পৰা সমাজখনক মুক্ত কৰাৰ কাৰণে যিদৰে চৰ্চা হ'ব লাগিছিল সেই চৰ্চাৰ পৰা আপোনালোকে গোটেই চৰ্চাটো এইটো এটা সুবিধা দিছিল এই ঘটনাটোৱে যে আমি এটা চৰ্চা কৰি এটা সংস্কাৰমুখী এটা প্ৰক্ৰিয়াৰ ফালে আগবাঢ়ি যাব পাৰোঁ সেৱাক ভাল কৰিব পাৰোঁ সেইটো নকৰি পেলাই আপোনালোকে গোটেই টাৰ্গেটটো মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফালে ঠেলি দিলে সেৱাক ৰক্ষণাবেক্ষণ দি আছে আপোনালোকে আমি কাক সেৱাক আমি কোনো ৰক্ষণাবেক্ষণ দিয়া নাই কোনো সাংবাদিকে দিয়া নাই মই এজন এডিটৰ হৈ পেলাই মই আপোনাক কৈছোঁ যে আমি গোটেই অপৰাধ ৰক্ষণাবেক্ষণ দিয়া নাই আজি পুৱাৰে পৰা আনকি কালিৰ পৰা আমি প্ৰত্যেকটো কিন্তু প্ৰশ্নটো সোধা হ'ব এই কাৰণে শক্তিশালী নেতা বহি থাকি যদি এয়া কাম কৰিবলৈ সাহস পায় তেতিয়াহ'লে কিয় নহ'ব প্ৰশ্ন সোধা কিয় নহ'ব প্ৰশ্ন সোধা কিয় নহ'ব আজি হ'ব লাগিছিল কি